নমস্কাৰ CSE নাছমিছলৈ স্বাগতম আৰু মই নিৰুৎপল আহক আজি আমি MS Excelৰ বিষয়ে শিকো এই ভিডিওটো MS Excelৰ এটা সম্পূৰ্ণ ভিডিও ইয়াতে আমি MS Excel কি হয় কিহৰ কাৰণে ইউজ কৰে তাত কি থাকে কি ধৰণে ইউজ কৰে সেই সকলোবিলাক সামৰি ল'বলৈ যত্ন কৰিম ভিডিওটো চাই যদি কিবা লাভ হৈছে বুলি ভাবে তেনেহলে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ফ্ৰেণ্ডছ বিল সকলৰ লগতো শেয়াৰ কৰি দিব তেনেহলে আৰু পলম নকৰি যাও ডাইৰেক্টলি কম্পিউটাৰ স্ক্ৰিনলৈ আৰু হিকো MS Excel বন্ধুসকল আমি এক্সেলটো খুলিবলৈ কি কৰিব লাগিব প্ৰথমতে স্টাৰ্টত যাব লাগিব স্টাৰ্টত আমি ওয়াৰ্ড খুলোতো স্টাৰ্টত গৈছিলো ইয়াতে EXCEL বুলি লিখি দিলো এক্সেল বুলি লিখি দিয়াৰ লগে লগে ইয়াত ওলাই গৈছে দেখিছে ইয়াতে আমি ক্লিক কৰিম ক্লিক কৰাৰ লগে লগে এক্সেলটো খোল খাই গৈছে এনেকৈ এক্সেলটো খোল খাই যোৱাৰ লগে লগে আপোনালোকে দেখিব ইয়াত গুড আফটাৰনুন বুলি দিয়া আছে ইয়াতে হোম নিউ ওপেন এনেকৈ একাউণ্ট ফিডবেক অপচন আৰু ইয়াতে ব্ল্যাঙ্ক ডকুমেন্ট ওয়েলকাম টু এক্সেল ফৰ্মুলা টিউটোৰিয়েল এইবিলাক বেলেগ বেলেগ টেমপ্লেট দিয়া আছে তো এই যিকোনো এটা টেমপ্লেট আপোনালোকে সিলেক্ট কৰি পিনে ডকুমেন্ট এটা বনোৱা আৰম্ভ কৰিব পাৰে আমি ব্ল্যাঙ্ক ডকুমেন্টটোৱে ননকে বনাব লাগে তো ব্ল্যাঙ্ক ডকুমেন্ট এটাই লৈ লৈছো ইয়াতে ক্লিক কৰি দিলো ক্লিক কৰি দিয়াৰ লগে লগে ওকে ডাবল ক্লিক কৰি দিলো তো ক্লিক কৰি দিয়াৰ লগে লগে এই আমাৰ স্ক্ৰিনটো খোল খাই গ'ল দেখিছেনে এই স্ক্ৰিনটো খোল খাই গ'ল আমি অলপ জুম কৰি লৈছো যাতে আমি ভালকে দেখা পাওঁ গোটেইখিনি বস্তু zoom in zoom out কৰিবলৈ zoom in কৰিবলৈ এটো কৰিব লাগিব zoom out কৰিবলৈ এটো কৰিব লাগিব হেকিটো আপোনালোকে জানেই এতিয়া চাওক ইয়াতে কি আছে এখিনি প্ৰথমতে চাই লওঁ আমি এটো হল এটা এক্সেলৰ উইন্ডো এক্সেলটো খুলিলে মানে আপোনালোকে এনেকৈ দেখা পাব আৰু এক্সেলৰ প্ৰত্যেকটো ফাইলক কি বুলি কয় এটা ওয়াৰ্কবুক বুলি কয় WORKBOOK এখন ওয়াৰ্কবুক বুলি কয় আৰু যেনেকৈ ধৰি লওক এখন কিতাপত কেইবাখনো পেজ থাকে বা বহুত পেজ থাকে ঠিক তেনেকে ইয়াতে এখন ওয়ার্কবুকত কেইবাখনো শীট থাকিব পাৰে ইয়াত শীট 1 আছে শীট 2 যদি আপোনালোকে দিব লাগে তো ইয়াত ক্লিক কৰিব পাৰে তো শীট 2 এনেকে থাকিব ঠিক আছে এতিয়া এইবিলাকক কি কোৱা হয় এখন ওয়ার্কশীট বুলি কোৱা হয় ঠিক আছে এইবিলাক বস্তু পিছত ডিসকাস কৰিম এতিয়া প্ৰথম আপোনালোকে উইন্ডো এক্সেলৰ উইন্ডোখন চালে আপোনালোকে গম পাব যে তাতে কি থাকে ট্যাবস কিছুমান থাকে ট্যাব TAB আৰু এই ট্যাব কোনবিলাক ধৰি লওক ফাইল হোম ইনসার্ট এইবিলাক প্ৰত্যেকটো এটা এটা ট্যাব বুলি কোৱা হয় ঠিক আছে আৰু প্ৰত্যেকটো ট্যাবৰ ভিতৰত কিছুমান টাইলস থাকে এটা ধৰি লওক ইয়াতে ইনসার্টত ক্লিক কৰিলো এইটো যে ঘৰটো দেখিছে এই ঘৰটো এটা টাইল বুলি কয় এইটো ঘৰ এটা টাইল বুলি কয় এইটো ঘৰ এটা টাইল এইবিলাক প্ৰত্যেকটো এটা এটা টাইল বুলি কয় এটা এই টাইলটোত চাওক এই ট্যাবটোৰ ভিতৰত হোম ট্যাবটোৰ ভিতৰত এইটো টাইলত কি আছে নামটো কি ক্লিপবোৰ্ড এই ক্লিপবোৰ্ডৰ ভিতৰত কি আছে কাট কপি পেস্ট এইকেইটা আছে হয়নে নহয় এটা ফন্টত কি আছে ফন্ট মানে কি আখৰৰ ডিজাইন বিলাক চেঞ্জ কৰিব কাৰণে আখৰৰ ডিজাইন বিলাক চেঞ্জ কৰিবলৈ কি আছে যি লাগে সেইখিনি বস্তু এই হোম ট্যাবৰ ফন্ট নামৰ টাইলটোৰ ভিতৰত আছে ঠিক আছে তেনেহলে কি গম পালো আমি এক্সেলত আমাৰ কি থাকে কিছুমান ট্যাবস থাকে আৰু ট্যাব বিলাকৰ ভিতৰত টাইলস থাকে ঠিক আছে এটা এই বক্সটো যে দেখিছে এই বক্সটো কোৱা হয় নেম বক্স ওকে ইয়াৰ কাৰ্সৰডাল যেতিয়া আমি ইয়াৰ ওপৰলৈ আনো তেতিয়া লিখা দেখিবই আপোনালোকে নেম বক্স বুলি আহিছে নেম বক্স কিহৰ কাৰণে কোৱা হয় আমি ডিসকাস কৰি আছো এই বাৰডালক কোৱা হয় এই খালি জায়গাটো এটো কোৱা হয় ফৰ্মুলা বাৰ বুলি কোৱা হয় ওকে ফৰ্মুলা বাৰ এতিয়া এই A B C D বিলাক যে দেখিছে এই A B C D বিলাকক কি কোৱা হয় এটা এটা কলম বুলি কোৱা হয় এটা এটা কলম আৰু এই 1 2 3 4 এইবিলাক যে দেখিছে এইবিলাক এটা এটা ৰো বুলি কোৱা হয় ঠিক আছে এইবিলাক এটা এটা ৰো বুলি কোৱা হয় আৰু এই ৰেক্টেঙ্গুলাৰ বক্স বিলাক যে দেখিছে মাজত এইবিলাকক এটা এটা সেল বুলি কোৱা হয় ঠিক আছে তেনেহলে আমি কি গম পালো এই A B C D এইবিলাকক কি কোৱা হয় এটা এটা কলম 1 2 3 4 এইবিলাকক কি কোৱা হয় এটা এটা ৰোজ আৰু এই ঘৰবিলাকক কোৱা হয় এটা এটা সেল আৰু এই ঘৰটো চাওক এই ঘৰটো কোনটো কলমত আছে C নামৰ কলমটোত আছে কোনটো ৰোত আছে 5 নম্বৰ ৰোটোত আছে হয়নে নহয় তেনেহলে এই ঘৰটোৰ এটা এটা নাম থাকে মানে এটা এটা এড্ৰেছ থাকে সেল এড্ৰেছ বুলি কয় বা সেল নেম বুলিও কয় সেল এড্ৰেছ বুলি ক'লে কি হ'ব এই ঘৰটোৰ এড্ৰেছটো কি হয় C5 দেখিছেনে ইয়াত নামটো C5 বুলি আহিছে হয়নে মই যে কৈছিলো নেম বক্সটো মই পিছত ডিসকাস কৰিম বুলি নেম বক্সটো কি কোৱা হয় এফালে D এফালে 3 তাৰ মানে এই ঘৰটোৰ নামটো D3 ঠিক তেনেকে গোটেই ঘৰবিলাকৰ নামবিলাক আহে এই ঘৰবিলাকক কি কোৱা হয় সেল বুলি কোৱা হয় আৰু এইবিলাকক কি কোৱা হয় এটা এটা কলম বুলি কোৱা হয় এইবিলাকক এটা এটা ৰো বুলি কোৱা হয় আৰু এইবিলাক কি হয় এটা এটা ট্যাব হয় আৰু প্ৰত্যেকটো ট্যাবৰ ভিতৰত এটা এটা টাইলস থাকে এতিয়া এই ট্যাব বিলাকৰ বিষয়ে চাওঁ হওক ট্যাব বিলাকত আমাৰ ইয়াতে এক্সেলত কি ট্যাব থাকে আৰু
প্ৰত্যেকটো টেবত কি টাইলছ থাকে আৰু তাত কি অপচনছ থাকে গোটেইবিলাক আমি ডিছকাছ কৰিবলৈ যত্ন কৰোঁ প্ৰথম টেবটো হ'ল ফাইল ফাইলটো আপোনালোকে গম পায় ফাইল প্ৰথমতে ক্লিক কৰিলে মানে এনেকৈ প্ৰথম আমি যিখন স্ক্ৰীন দেখোঁ সেইখনে স্ক্ৰীন হয় ইয়াতে নতুন ডকুমেণ্ট এটা ক্লিক বনাবলৈ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব বা ইয়াতে ক্লিক কৰিব পাৰে আপোনালোকে আগৰ পুৰণা ডকুমেণ্ট এটা অপেন কৰিবৰ কাৰণে ইয়াত অপেনত ক্লিক কৰি পিনে আপুনি ব্ৰাউজ কৰিব পাৰে বা ইয়াতে হিষ্ট্ৰীত থকা যিকোনো এটা ফাইল আপোনালোকে খুলিব পাৰে ৰিচেণ্টত হয়নে নহয় নেক্সট আছে আমাৰ ইনফো আছে এইটো কি ইনফৰমেশ্যন আছে এইখিনি দেখাব এইটো ছেভ আপুনি ফাইল এটা বনালে ছেভ কৰিবলৈ ইয়াত আহিব পাৰে ছেভ এজ কৰিব পাৰে ছেভ এজ এডব PDF প্ৰিণ্ট শ্বেয়াৰ এজ এডব PDF লিংক এক্সপৰ্ট পাব্লিছ ক্ল'জ একাউণ্ট মোৰ এইখিনি অপশ্যনছ আছে তো এইখিনিত বিশেষকৈ জানিবলগীয়া আমাৰ কি আছে ইয়াতে সময়ত আহিলোঁ আহি পিনে আমি ব্লেংক ডকুমেণ্ট এটা বনাব পাৰোঁ নতুনকৈ ডকুমেণ্ট এটা বা আগতে বনোৱা ডকুমেণ্ট এটা আমি ইয়াতে গৈ পিনে খুলিব পাৰোঁ বা আমি কি কৰিব পাৰোঁ ছেভ কৰিব পাৰোঁ ছেভ এজ কৰিব পাৰোঁ ছেভ এজ এডব PDF ইয়াতো কৰিব পাৰোঁ আৰু প্ৰিণ্ট কৰিব পাৰোঁ এইকেইটা বস্তুৱে বেছিকেলি জানিবলগীয়া কথা শ্বেয়াৰ কৰিবলৈ আপোনালোকে কানেক্ট কৰিব লাগিব শ্বেয়াৰ এজ এডব PDF লিংক এটা বনি যাব লিংক এটা বনি যোৱাৰ পিছত লিংকটো আপোনালোকে শ্বেয়াৰ কৰি দিব পাৰে এইটো ঠিক আছে তো নেক্সট আমাৰ কি টেব আছে হোম টেবটো প্ৰথমে এক্সেল খোলোতে হোম টেবটোৱে ওলাই থাকিব আৰু হোম টেবটোৱে সাধাৰণতে চব প্ৰায়বিলাক কামত ইউজ কৰা হয় নৰ্মেল কামবিলাকত এতিয়া এই টেবখিনি জনাৰ আগতে এই টেবখিনিৰ ডিটেইলছবিলাক জনাৰ আগতে আমি এখন টেবুল বনাই লোৱা আহক তেতিয়া টেবুলখনতে আমি গোটেইবিলাক ইমপ্লিমেণ্ট কৰি চাই থাকিম এতিয়া ধৰি লওক ক্লাছ টেষ্ট বুলি এখন টেবুল বনালোঁ ঠিক আছে ক্লাছ টেষ্ট বুলি এখন টেবুল বনালোঁ এইফালে কি থাকিব আমাৰ ৰোল নম্বৰ থাকিলে ধৰি লওক ৰোল নম্বৰ আমি ইয়াতে দিওঁ ৰোল নম্বৰ থাকিলে ইয়াতে আমাৰ থাকিলে ইয়াতো দিব পৰা আমাৰ কোনো কথা নাই ছাবজেক্ট 1 ছাবজেক্ট 2 এতিয়া নেক্সট চেলটো যাবলৈ মই কি ইউজ কৰিছোঁ টেব ছুইচটো ইউজ কৰিছোঁ ঠিক আছে কিবৰ্ডত থকা টেব নামৰ ছুইচটো ইউজ কৰিছোঁ এতিয়া তিনিটা ছাবজেক্টে দি লৈছোঁ বৰ বেছি দীঘলীয়া নকৰোঁ কাৰণ এইটো ভিডিঅ'টো যিমান পাৰোঁ আমি কম সময়ত বনাব লাগিব এতিয়া ইয়াতে চাওক ৰোল নম্বৰ ছাবজেক্ট 1 ছাবজেক্ট 2 ছাবজেক্ট 3 এনেকৈ আছে কিমান মাৰ্কছ পাইছে আচলতে বেছিকেলি সেইখিনি আমি চাম এতিয়া ধৰি লওক ৰোল নম্বৰ 1 ৰোল নম্বৰ 2 ৰোল নম্বৰ 3 তিনিটা ৰোল নম্বৰৰ কাৰণে লৈ লৈছোঁ ছাবজেক্ট 1ত ৰোল নম্বৰ 1এ পালে ধৰি লওক আমাৰ 100ৰ ভিতৰত পালে 70 ছাবজেক্ট 2ত পালে 76 ছাবজেক্ট 3 পালে 86 অ'কে তো আমাৰ ৰোল নম্বৰ 2এ কিমান পালে ধৰি লওক ছাবজেক্ট 1ত পালে 87 ছাবজেক্ট 2ত পালে 67 ছাবজেক্ট 3ত পালে ধৰি লওক 88 3ত ঠিক তেনেকৈ আমি এটা পঢ়াই লওঁ 76 56 ধৰি লওক 94 এনেকৈ আমি মাৰ্কছ কিছুমান ভৰাই ল'লোঁ প্ৰত্যেকটো ৰোল নম্বৰৰ সাপেক্ষে এতিয়া আমাৰ ইয়াতে কেনেকৈ ইউজ হ'ব টাইলছবিলাক আপোনালোকে সেইটো চাওক প্ৰথম এই লাইনটো আমি কি কৰিব লাগে বোল্ড কৰিব লাগে ধৰি লওক বোল্ড কৰিব লাগে বোল্ড হৈ গ'ল হয়নে ক'ত আছে বোল্ডটো হোম টেবৰ ফণ্ট নামৰ এই টাইলটোত আছে ঠিক আছে বোল্ড ইটালিক আণ্ডাৰলাইন ইটালিক কৰি চাওঁ কেনেকৈ হৈছে আচলতে আমি এইটো চিলেক্ট কৰি লৈছোঁ তাৰপিছত আমি এইটো ক্লিক কৰিছোঁ দেখিছেনে আপোনালোকে যদি ডাইৰেক্ট এনেকৈ থাকি পিনে ডাইৰেক্ট বোল্ডটো ক্লিক কৰি থাকে একো কাম নিদিব কাৰণ আমি একো চেল চিলেক্টেই কৰা নাই তো চিলেক্ট যদি কৰি লওঁ তাৰপিছত আমি ধৰি লওক ইটালিক কৰিলোঁ আণ্ডাৰলাইন কৰিলোঁ যেনেকৈ মন যায় আমি কৰিব পাৰোঁ যদি নালাগে আমি ইয়াত আকৌ এবাৰ ক্লিক কৰি দিলোঁ নাইকিয়া হৈ গ'ল দেখিছেনে অ'কে চ' নেক্সট আমাৰ কি আছে ক্লাছ টেষ্ট এই ঘৰটো আমি কি কৰি লওঁ বোল্ড কৰি লওঁ ক্লাছ টেষ্টটো অলপ ডাঙৰ কৰি লওঁ ডাঙৰ কৰিবলৈ ক'ত আহিব লাগিব ইয়াতে হয়নে নহয় ইনক্ৰিজ ফণ্ট চাইজ ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট ডাঙৰ হৈ যাব ইয়াতে ক্লিক কৰিলে ডাইৰেক্ট সৰু হৈ যাব বা ইয়াতে আপোনালোকে ডাইৰেক্টলি লিখি দিব পাৰে যে আমাক 14 নম্বৰ ফণ্ট চাইজটো আমাক লাগে 14 তো এনেকৈ আমি ডাইৰেক্ট লিখি দিব পাৰোঁ এতিয়া চাওক কি হৈছে আমাৰ ক্লাছ টেষ্টটো এই ঘৰটোতে সোমাই আছে হয়নে নহয় তো আমাৰ এই গোটেই ঘৰকেইটাত লাগেনে অ'কে গতিকেলৈ আমি কি কৰিম এই গোটেই তিনিটা এই 4টা ঘৰ চিলেক্ট কৰিলোঁ চিলেক্ট কৰি মাৰ্জ এণ্ড চেণ্টাৰ কৰি দিলোঁ দেখিছেনে এইটো এটা ঘৰ হৈ গ'ল ক্লাছ টেষ্টটো গোটেইকেইটাতে আহি গ'ল হয়নে তো এনেকৈ কৰি পিনে আমি কি কৰিব পাৰোঁ ঘৰ কেইবাটাও একেলগ কৰি দিব পাৰোঁ কিহৰ থ্ৰুৱেদি মাৰ্জ এণ্ড চেণ্টাৰ অপশ্যনটো এই মাৰ্জ এণ্ড চেণ্টাৰ অপশ্যনটো ক'ত আছে এলাইনমেণ্ট টাইলত আছে হয়নে
তো এলাইনমেন্ট টাইলত আৰু কি আছে আমি এইকেইটা চাই লওঁ কি আছে এইকেইটা দেখিছেনে এলাইনমেন্ট লেফ্ট এলাইন ৰাইট এলাইন চেণ্টাৰ এলাইন হয়নে আৰু চেল এটাত ওপৰত থাকিবনে মাজত থাকিবনে তলত থাকিব সেইখিনিও বস্তু ইয়াত থাকে আমি মাজত দি থৈ দিছোঁ চেণ্টাৰত দি থৈ দিছোঁ অ'কে এটা হ'লগে ঠিকে আছে ঠিক আছে তেনেহ'লে এতিয়া আমি চাওঁ এই ঘৰটো আমাৰ ফন্টত আমাৰ কেইটামান বস্তু আমি চালোঁ বোল্ড ইটালিক আণ্ডাৰলাইন কৰা আৰু সাইজটো বঢ়োৱা কমোৱা কৰা এতিয়া বাকিকেইটা অপশ্যনো চাই লওঁ এইটো কি কৰিব পাৰে এইটো আমাৰ ফিল কালাৰ এতিয়া এই ধৰি লওক এই চেলটোৰ বেকগ্ৰাউণ্ডটো আমি কি ল'ব পাৰোঁ বেলেগ এটা কালাৰ ল'ব পাৰোঁ ধৰি লওক এইটো ডাইৰেক্ট ক্লিক কৰিলে য়েল্ল' হৈ গ'ল কাৰণ ইয়াত য়েল্ল'টো দেখাই আছে তো এইটো যদি আমাক বেলেগ কালাৰ লাগে তো এই ছাইডৰ কাৰ্ডলত ক্লিক কৰিম ছাইডৰ কাৰ্ডলত ক্লিক কৰিলে আমাৰ বেলেগ বেলেগ অপশ্যন ওলাব তো আমি এই অপশ্যনবিলাকৰ পৰা যিকোনো এটা অপশ্যন লৈ ল'ব পাৰোঁ নহয় জানো ধৰি লওক এইটো লৈ ল'লোঁ দেখিছে ধুনীয়া হৈ গ'ল এতিয়া এইখন টেবুল যেন লগা নাই কাৰণ মানে কি হৈ আছে আমাৰ বাউণ্ডাৰীবিলাক নাই হয়নে তো বাউণ্ডাৰীবিলাক দিবলৈ আমি কি কৰিম গোটেই টেবুলখন চিলেক্ট কৰিম চিলেক্ট কেনেকৈ কৰিম যিকোনো এটা ছাইডৰ পৰা মাউচৰ লেফ্ট ছাইডৰ ছুইচটো দবাই আমি টানি লৈ আনিলে মানে গোটেই য'লৈকে লাগে সেইডোখৰলৈকে আনি এৰি দিম মাউচৰ ছুইচটো তেতিয়াহ'লে সেইডোখৰলৈকে চিলেক্ট হৈ যাব চিলেক্ট হৈ যোৱাৰ পিছত আমি ক'ত যাম ইয়াতে দেখিছেনে এইটো বটম বৰ্ডাৰ হৈ আছে তো ইয়াতে আমি ছাইডত ক্লিক কৰিম ছাইডত ক্লিক কৰি পিনে ইয়াতে অল বৰ্ডাৰ্ছটোত ক্লিক কৰি দিম তেতিয়া অল বৰ্ডাৰ্ছটোত ক্লিক কৰি দিলোঁ ধুনীয়াকৈ টেবুলখন এতিয়া আমাৰ মনে বিচৰা ধৰণে ধুনীয়া হৈ গ'ল হয়নে এতিয়া আখৰবিলাক এইফালে আহি আছে এইফালে আহিব নালাগে আমাক ক'ত লাগে মাজত থাকিবলৈ আমি কি কৰিব লাগিব এইটো চিলেক্ট কৰিম এইকেইটা চিলেক্ট কৰিলোঁ দেখিছেনে চিলেক্ট কৰি পিনে এই মাজৰটো দবাই দিম চেণ্টাৰ এলাইন দেখিছে চেণ্টাৰ এলাইন হৈ গৈছে এতিয়া ধুনীয়া হৈ গ'ল টেবুলখন আমাৰ হয়নে নহয় তো এনেকৈ এইখিনি আমি ইউজ কৰিব পাৰোঁ ধৰি লওক ইয়াৰ কালাৰটো আমি এইটো এই বেকগ্ৰাউণ্ড কালাৰটো অলপ ডাঠ কৰি লওঁ ধৰি লওক এইটোকে দি দিছোঁ এতিয়া আমাৰ এই আখৰকেইটা বৰ বেছি ভিজিবল হৈ থকা নাই গতিকে আমি আখৰকেইটা ভিজিবল কৰিবলৈ কি কৰিম কালাৰটো আমি চেঞ্জ কৰি দিম ধৰি লওক আমি কি কৰিলোঁ ৰঙা দিলোঁ বা হালধীয়া দিলোঁ হয়নে সেউজীয়া দিলোঁ বা বগা দি দিলোঁ অ'কে বগা দি দিলোঁ এতিয়া চাওক ক্লাছ টেষ্ট বুলি এনেকৈ আহিছে এইকেইটা তাৰ তলত থকা ডিটেইলছখিনি এনেকৈ ধৰণে আহিছে এতিয়া ভাল লাগিছে অ'কে তো আমি এতিয়া এই চেলবিলাক আমি সৰু ডাঙৰো কৰিব পাৰোঁ মানে ৰ'জবিলাক কলমছবিলাক ক'ত কৰিম এইডোখৰলৈ লৈ যাম ওপৰত চাওক এই এটো যদি এ নামৰ কলমটো যদি আমি সৰু কৰিব লাগে বা ডাঙৰ কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম এ আৰু বিৰ মাজৰ আঁচডাললৈ যাম তেতিয়া দেখিব আমাৰ পইণ্টাৰটো কেনেকুৱা হৈ গৈছে দুফালে খাৰ থকা এটা পইণ্টাৰ বেলেগ এটা ধৰণৰ হৈ গৈছে তো তেনেকুৱা হৈ গ'লে গম পাব আমি জেগাত আছোঁ বুলি তেতিয়া লেফ্ট ছাইডৰ মাউচৰ লেফ্ট ছাইডৰ ছুইচটো দবাই পিনে যিফালে মন যায় ডাঙৰ কৰিবলৈ হ'লে এইফালে টানিব সৰু কৰিবলৈ হ'লে এইফালে টানিব তো যেনেকৈ মন যায় আমি টানি দিব পাৰোঁ ধৰি লওক সৰু কৰিব লাগে তো এনেকৈ আমি এইফালে টানি দিলোঁ টানি পিনে এৰি দিম তো সৰু হৈ গ'ল এইটো ঘৰ এইকেইটা ঘৰ ডাঙৰ হৈ গ'ল হয়নে ঠিক তেনেকৈ আমি কামবিলাক কৰিব পাৰোঁ এতিয়া এইখিনি হৈ গ'ল আমাৰ অলৰেডি নেক্সট ইয়াৰে এইকেইটা হৈ গ'ল এইকেইটা বাকী আছে এইকেইটাত আমি কি কৰিব পাৰোঁ ধৰি লওক আমাৰ এনেকৈ হৈ আছে এইটো অলপ এইটো ছাইডে আনিব লাগে ইনডেণ্টেশ্যন বুলি কয় এইটো অলপ আখৰখিনি ৰাইট ছাইডলৈ ইনডেণ্ট কৰি থৈ দিব লাগে তো আমি কি কৰিম ইয়াত ক্লিক কৰিলোঁ এইফালৰটো দবাই দিলোঁ অলপ এইফালে আহিলে আৰু অলপ দবাই দিলোঁ আৰু অলপ আহিলে এইফালে বোলে নালাগে আমি এইটো দবাই দিব পাৰোঁ দুবাৰ আকৌ চেণ্টাৰ এলাইন দবাই দিলোঁ চেণ্টাৰলৈ এলাইন হৈ গ'ল হয়নে তো এইকেইটা ইনডেণ্টেশ্যন এইটো আকৌ কি এইটো টেক্সটটো কোনটো ডাইৰেকশ্যনত যাব অৰিয়েণ্টেশ্যনটো কেনেকুৱা হ'ব কোনটো ডাইৰেকশ্যনত যাব এতিয়া যদি ডাঙৰ কৰোঁ তেতিয়া ভালকৈ আমি দেখা পাম ইয়াত কেনেকুৱা চেঞ্জ হৈছে এইটো চাব ক্লাছ টেষ্ট বুলি আছে এইটো আমি কি কৰিলোঁ ক্লিক কৰি থৈছোঁ মানে চিলেক্ট কৰি থৈছোঁ ইয়াতে গ'লোঁ ইয়াতে গৈ পিনে এংগল কাউণ্টাৰ ক্লকৱাইজ এনেকুৱা হৈ গ'ল দেখিছে তো এইটো আমাক কি লাগে বোলে এংগল ক্লকৱাইজ এনেকুৱা হৈ গ'ল বোলে আমাক কি লাগে ৰ'টেট টেক্সট আপ এনেকুৱা হৈ গ'ল তো এইকেইটা অপশ্যন আছে অপশ্যনকেইটা আপোনালোকে নিজে চাই ল'ব অ'কে তো আমাক এইবিলাক নালাগে আমাক এনেকুৱাও নালাগে আমাক কি লাগে ফৰ্মেট চেল এলাইনমেণ্ট দেখিছে চেল এলাইনমেণ্টবিলাক আছে ইয়াতে কি আছে কেনেকুৱা ধৰণে লাগে আমাক সেইখিনি দিয়া আছে ইয়াতে ধৰি পিনে আপোনালোকে নৰ্মেল কৰি ল'ব পাৰে 0 তো 0ত আহি গ'ল অ'কে আমি অলপ সৰু কৰি দিলোঁ আগৰ নিচিনা হৈ গ'ল ধুনীয়া অ'কে তো তেনেকৈ আমি এইখিনি বস্তু ইউজ কৰিব পাৰোঁ ঠিক আছে এতিয়া নেক্সট ৰেপ টেক্সট এটা আছে ৰেপ টেক্সটটো যেতিয়া আমি দীঘলকৈ লিখোঁ ধৰি লওক ইয়াতে আমি লিখিছোঁ এতিয়া চাওক ইয়াতে লিখিবলৈ মই কি কৰিম এতিয়া ইয়াতে ডাবল ক্লিক কৰিম ডাবল ক্লিক কৰি পিনে আমি কিবা এটা লিখি যাব পাৰোঁ হয়নে বা আমি কি কৰিব পাৰোঁ আগতে কৰিছিলোঁ মই কি কৰিছিলোঁ আমি ইয়াতে এবাৰ ক্লিক কৰিলোঁ ক্লিক কৰি এই ফৰ্মুলা বাৰটোত লিখি দিব পাৰোঁ আমি ধৰি লওক ক্লাছ টেষ্ট দ্য
marks, the record of marks বুলি এনেকে লিখি দিলো এতিয়া কি হৈছে চাওক এইফালৰখিনি নাইকিয়া হৈছে এইফালৰখিনিও লুকাই আছে হয়নে তো আমি এইটো সেল ক্লিক কৰিলো ক্লিক কৰি wrap text কৰিলো ঠিক আছে record of এনেকে আহিছে দেখিছেনে তলৰখিনি তলত আহি যাব ওকে তো এনেকে wrap text কৰি দিলে এইটো হ'ব wrap text নকৰিলে মানে ডাইৰেক্টলি আখৰখিনি এইডোখৰ পৰা নাইকিয়া হৈ থাকিব ঠিক আছে তো এইখিনি আমি নাইকিয়া কৰিলো এইখিনি আমাক এইখিনি নালাগে নাইকিয়া কৰি দিলো নাইকিয়া কেনেকৈ কৰিলো বাৰু আমি ডাবল ক্লিক কৰিলো প্ৰথম এই ঘৰটোৰ ভিতৰত সোমালো সোমাই পিনে এইটো সিলেক্ট কৰিলো সিলেক্ট কৰি পিনে বেকস্পেচ বা ডিলিট যিকোনো সুইচ এটা আমি দবাই দিলো আৰু এটা বেকস্পেচ দবাই দিলো ইফালে আহি গ'ল তো এনেকৈ কৰি পিনে আমি এইটো ডিলিট কৰিলো ঠিক আছে এতিয়া আমি এইটো ঘৰ অলপ সৰু কৰি দিওঁ ওকে তো টেবুলখন আমাৰ এনেকুৱা হৈ গ'ল তো আমি এই দুটা টাইল বুজি পালো কি হয় এতিয়া এই টাইল কিটা কি এই টাইল কিটা আমাৰ যদি পইচা হিচাপ থাকে তেতিয়াহ'লে আমি এইকেইটা ধৰি লওক পইচা হিচাপে আমি দেখাব লাগে তো আমি এইটো ডলাৰত কৰিলো বা আইএনআৰ সিলেক্ট কৰিব পাৰো আইএন মোৰ একাউন্টিং ফৰ্মুলা ইয়াতে গৈ পিনে আপোনালোকে কি কৰি দিব আই টু 4 দবাই দিব আইএনআৰ পাই যাব ওকে ওকে এতিয়া আইএনআৰ এনেকুৱা হৈ গ'ল দেখিছেনে এইটো মানে পইচা হিচাপ কৰিবৰ কাৰণে এনেকুৱা ধৰণে আপোনালোকে দেখাব পাৰে এতিয়া আইএনআৰ হৈ থাকোতে কি হৈছে ডট দুটা জিৰ' হৈ আছে হয় নহয় 76.00 দেখাই আছে মানে পইচাটো দেখাই আছে তো হেতু আমি 00 টো বহাব পাৰো কমাব পাৰো কেনেকৈ কৰিম এই কিটাত চাওক কমাই দিলো বহাই দিলো হয়নে তো এনেকুৱা ধৰণে আমি এইবিলাক কমাব পাৰো ইয়াতো এইবিলাক সিম্বল আছে এইবিলাক আমি ইউজ কৰিব পাৰো এটো মডুলো সিম্বল এটো আমাৰ কি হয় কমা ষ্টাইল ঠিক আছে এইবিলাক ইউজ কৰিব পাৰো আমি এটা একাউন্টিং ইয়াতে গৈ পিনে আৰু বেলেগ ধৰণৰ আমাৰ কাৰেন্সি আছে নাম্বাৰছ আছে জেনাৰেল টাইম এনেকুৱা ধৰণে আমি লব পাৰো বেলেগ ধৰণে ঠিক আছে নোহোৱা কৰি লৈছো আগৰ ডিটেইলছ খিনি মানে নাইকিয়া কৰি লৈছো যিখিনি আমি এড কৰিছিলো কি নাইকিয়া কৰি নৰ্মেল কৰি ললো ওকে কাৰণ আমাৰ এটো মাৰ্কস হয় আমাক ডলাৰ বা আইএনআৰ নালাগে ঠিক আছে হেতু নাইকিয়া কৰিবলৈ আমি কি কৰিলো কন্ট্ৰল প্লাস জেড CTRL প্লাস জেড এটো মানে কি হয় আনডু কিবা এটা যদি কৰি পালো হেতু নাইকিয়া নোহোৱা কৰিবলৈ আনডু ওকে কন্ট্ৰল প্লাস জেড এটা আনডু বুজায় ঠিক আছে ওকে এতিয়া নেক্সট টো আছে আমাৰ কি কন্ডিশনাল ফৰম্যাট স্টেবল বেলেগ ধৰণে আমি কন্ডিশন ইউজ কৰি পিনে আমি ফৰম্যাট বিলাক বনাব পাৰো এইখিনি আমাক এতিয়া বিশেষ প্ৰথম সদ্যহাতে আমাক এইখিনি নালাগে নেক্সট আমি চাও ইনসাৰ্ট এতিয়া যিকোনো সেল এটা ইনসাৰ্ট কৰিবলৈ বা ৰো এটা ইনসাৰ্ট কৰিবলৈ বা কলম এটা ইনসাৰ্ট কৰিবলৈ ইয়াত আমি গৈ পিনে ইনসাৰ্ট কৰিব পাৰো ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰি পিনে ইনসাৰ্টত দবাই দিলো the operation will cause some merge cells to unmerge okay তো এইটো ঘৰ ধৰি আছে এটো কাৰণে আনমাৰ্জ হৈ যাব বুলি কৈছে এটো আমি কেনসেল কৰিলো ইনসাৰ্টত গলো এনেকে গলো এনেকে গৈ পিনে আমি ইনসাৰ্ট ক্লিক কৰিলো দেখিছেন ইয়াতে এটা আহি গৈছে এইখিনিলে লগৈ আপোনালোকে আৰু এটা কাম কৰিব পাৰে ইয়াতে গৈ ৰাইট ক্লিক কৰিলে ৰাইট ক্লিক কৰি ইনসাৰ্টত গল এটো আহিয়ে যাব অটোমেটিক ঠিক আছে ইয়াতে ইয়াৰ ওপৰত আৰু এটা ঘৰ যদি বহাব লাগে 1ত যাব 1ত গৈ পিনে ইনসাৰ্ট দবাই দিব তো এটো এটা ঘৰ বনি গল ঠিক আছে যদি ডিলিট কৰিব লাগে ইয়াতে যেটো ডিলিট কৰিব লাগে তাত ক্লিক কৰিব ৰাইট ক্লিক কৰি পিনে ডিলিট বাটনটো ক্লিক কৰি দিব ডিলিট হৈ গল ঠিক আছে তো তেনেকে আমি যিকোনো সেল এটা বা ৰো এটা বা কলম এটা ইনসাৰ্ট কৰিব পাৰো আৰু ডিলিট কৰিব পাৰো এইখিনি হৈ গল অটো সাম আছে ফিল আছে সৰ্ট এন্ড ফিল্টাৰ আছে ফাইন্ড এন্ড ৰিপ্লেস এইখিনি আমি অলপ দেৰিকে কৰিম ঠিক আছে নেক্সট আহো আমি ইনসাৰ্টত কি আছে ইনসাৰ্টত আছে পাইভট টেবুল তো বেলেগ এটা ভিডিও বনাই দিব লাগিব পাইভট টেবুল আমাৰ বেসিক্যালি নরমাল পৰীক্ষা বিলাকত পাইভট টেবুল বনাবলৈ নাহে একদম হাইফাই যদি এক্সেলৰ পুৰা ইন্টাৰমিডিয়েট লেভেলৰ যদি কেতিয়া প্ৰশ্ন আহে তেতিয়াহে পাইভট টেবুল আহিব নহলে নাহে এতিয়া আমি ধৰি লওক ফটো এখন ভৰাব লাগে ফটো ভৰাবলৈ আগতে ওৱৰ্ডৰো তেনেকৈ আছিলে ইনসাৰ্ট ফটো টেবুল এখন ভৰাবলৈ ইনসাৰ্ট টেবুল ঠিক আছে তো এইবিলাক বস্তু আমি ইউজ কৰিব পাৰো এতিয়া ধৰি লওক আমাৰ কি ষ্টুডেন্ট বিলাকৰ ডিটেইলছ বিলাক ভৰাব লাগে আৰু কি লাগে আমাক চাৰ্ট এখন বনাব লাগে এইখনৰ মতে চাৰ্ট এখন বনাব লাগে চাৰ্টখন কেনেকৈ বনাম আমি ইয়াতে ধৰি লওক টানি লৈ পিনে এই চাৰ্টত গলো চাৰ্টত গৈ আমাক কেনেকুৱা ধৰণৰ চাৰ্ট লাগে আমি ইয়াতে ক্লিক কৰিলো ঠিক আছে তো ৰোল নম্বৰটো আহি গৈছে ৰোল নম্বৰটো আমাক নালাগে সাবজেক্ট ওকে তো ইয়াতে গৈ আমি এনেকৈ ক্লিক কৰিলো ঠিক আছে
Subject 1ত এতিয়া চাওক Subject 1ত তিনজন ষ্টুডেন্ট আছে প্ৰত্যেক তিনজন ষ্টুডেন্টে মাৰ্কস বেলেগ কেনেকৈ পাইছে এজনে পাইছে Subject 1ত 70 পাইছে এজনে পাইছে 87 এজনে পাইছে 76 গতিকে এনেকৈ তিনটা দেখাইছে ইয়াতে মাউসটোৰ পইণ্টাৰটো আনোতে দেখিছে series 0.3 Subject 1 value 76 এনেকুৱা ধৰণে আমি চাৰ্ট বিলাক বনাব পাৰো চাৰ্ট বিলাক যদি নালাগে চাৰ্টখনৰ ওপৰত ক্লিক কৰিলে ডিলিটটো দবাই দিও ঠিক আছে এনেকুৱা ধৰণে আমি চাৰ্ট বিলাক বনাব পাৰো ওকে নেক্সট আমাৰ কি আছে শেপস দিব পাৰো আমি এমএছ ওৱৰ্ডটো এইবিলাক ইউজ কৰিছিলো অলৰেডি শেপস ইয়াতে গৈ পিনে যেনেকুৱা ধৰণৰ শেপ লাগে আপোনালোকে ইয়াতে দিব পাৰে ধৰি লওক এনেকুৱা সাৰ্কেল এটা দিলো তেনেকৈ শেপ এটা দিব পাৰো আমি ঠিক আছে তো এইখিনি আছিল ইনসাৰ্ট ট্যাব পেজ লেআউটত কি আছে পেজটো কেনেকুৱা ধৰণে থাকিব মাৰ্জিন কিমান লাগিব মাৰ্জিন দিবলৈ মই আগতেও কৈছিলো যে আপোনালোকৰ কোৱেশ্চনত যদি কিবা মাৰ্জিন এটা দিয়া স্পেসিফিক মাৰ্জিন এটা মেনশন কৰি দিয়ে তেতিয়াহলে ডাইৰেক্ট কাস্টম মাৰ্জিনত আহিব কাস্টম মাৰ্জিনত আহি ইয়াতে মাৰ্জিন কেটা ভৰাই দিব ভৰাই ওকেটো দবাই দিব হেইমতে মাৰ্জিনটো সেট হৈ যাব আৰু টেনচন লবলগীয়া একো দৰকাৰ নাই নেক্সট আছে ওৰিয়েন্টেশনটো পোৰ্ট্ৰেট হ'ব নে ল্যান্ডস্কেপ হ'ব মানে সিধা হ'ব নে পথালি হ'ব পেজটো ওকে তো হেতু কৰিব পাৰে আপোনালোকে ইয়াতে চেঞ্জ কৰিব পাৰে পোৰ্ট্ৰেট হৈ আছে মোৰ মই ল্যান্ডস্কেপ কৰি লব পাৰো বা ল্যান্ডস্কেপ হৈ আছে মই পোৰ্ট্ৰেট কৰি লব পাৰো ক্লিক কৰি দিলে হ'ল নেক্সট আছে সাইজ আপোনালোকে কেনেকুৱা ধৰণৰ পেজত এই ডকুমেন্টটো বনাব বিচাৰে ধৰক A4 সাইজ আছে A5 আছে লিগেল আছে A3 আছে তো তেনেকুৱা ধৰণৰ অজস্ৰ সাইজ আছে এইবিলাক সাইজ এই সাইজ বিলাকৰ ভিতৰত যিকোনো এটা সাইজত আপোনালোকে বনাব পাৰে ধৰি লওক নৰমালি আমাৰ কি থাকে A4 সাইজত থাকে গতিকে আমি কি কৰিম সাইজত গলো A4 ক্লিক কৰিলো সাইজটো ক'ত আছে এতিয়া পেজ লেআউট ট্যাবৰ ভিতৰত পেজ সেটআপ নামৰ টাইলটোত আছে হয়নে এতিয়া প্ৰিন্ট এৰিয়াটো আপোনালোকৰ কিমান হয় হেতু আপুনি চাব পাৰে ওৱৰ্ডত হলে ডাইৰেক্ট ওলাই থাকিব কিন্তু ইয়াতে হলে ডাইৰেক্ট ওলাই নাথাকে গতিকে ইয়াতে আমি ক্লিক কৰি পিনে এনেকৈ চাব পাৰো প্ৰিন্ট এৰিয়াটো কিমান হয় আমাৰ এইটো প্ৰিন্ট এৰিয়া এইটো হল বোলে আমাক প্ৰিন্ট এৰিয়া হিচাপে লাগে হয়নে তো প্ৰিন্ট এৰিয়া সেট প্ৰিন্ট এৰিয়া এইটো প্ৰিন্ট এৰিয়া বুলি আমি দি দিলো তো এইডোখৰ প্ৰিন্ট হ'ব আমাৰ ঠিক আছে এতিয়া চাওক নেক্সট আমাৰ কি আছে ব্ৰেক্স দিব পাৰো ওৱৰ্ডতো ব্ৰেক্স দিছিলো ইয়াত ব্ৰেক্স বৰ বিশেষ ইউজ নহয় তথাপিতো আমি প্ৰিন্ট এৰিয়া হিচাপে এখন পেজত বোলে এডোখৰলৈকে ললো নেক্সট পেজত আমাৰ নেক্সট টেবুলখন আহিব তো তেনেকৈ আমি মাজত ব্ৰেক লৈ লব পাৰো ধৰি লওক ইয়াতে দিলো ইনসাৰ্ট পেজ ব্ৰেক ইয়াতে পেজ ব্ৰেক এটা দি দিলো তো প্ৰথম পেজটো ইয়াত আহিব ইয়াতে যদি কিবা লিখো এটো সেকেন্ড পেজত আহিব এতিয়া ব্যাকগ্ৰাউণ্ড যদি দিব লাগে ব্যাকগ্ৰাউণ্ডটো দিব পাৰো ব্যাকগ্ৰাউণ্ড দিবলৈ আমি কি কৰিম এনেকৈ গৈ ফৰ্ম এ ফাইল বিং ইমেজ সাৰ্চ OneDrive personal ফৰ্ম এ ফাইল যদি কৰো আমি ধৰি লওক এনেকৈ ফাইলত ক্লিক কৰিলো ক্লিক কৰি পিনে স্ক্ৰিনশ্বটছ বোলে স্ক্ৰিনশ্বটছ আমাৰ এনেকুৱা ধৰণে যিকোনো ফাইল এটা কিবা ইমেজ ভাল ইমেজ আছে নেকি চাও ৰব ভাল ইমেজ ধৰি লওক এটুকে দি দিলো আমি ওকে ইনসাৰ্ট তো ব্যাকগ্ৰাউণ্ডত এনেকুৱা ধৰণে ব্যাকগ্ৰাউণ্ড ইমেজ এটা আহি গল তো ব্যাকগ্ৰাউণ্ড ইমেজ আপোনালোকে দিব পাৰে ডিলিট ব্যাকগ্ৰাউণ্ড কৰিবলৈ হলে ডিলিট ব্যাকগ্ৰাউণ্ডত দবাই দিব ব্যাকগ্ৰাউণ্ডটো ডিলিট হৈ যাব ঠিক আছে স্কেল টু ফিট কেনেকুৱা স্কেল টু কি লাগে অটোমেটিক লাগে নে আপোনালোকে নিজে মিলাই ল'ব বিচাৰে 1 পেজ 2 পেজ কেনেকৈ এইকেইটা ইউজ কৰিব পাৰে এইকেইটা সব ট্ৰাই কৰি চাব আপোনালোকে নেক্সট ব্ৰিং ফৰৱাৰ্ড যদি এইবিলাক কেতিয়া ইউজ হয় যেতিয়া আমি ডায়াগ্ৰাম বনাও ইনসাৰ্টত গৈ যেতিয়া আমি এনেকৈ শেপস লওঁ ধৰি লওক এইটো এটা শেপ ললো এইটো এনেকুৱা কৰি ললো আৰু ইনসাৰ্টত গৈ আমি শেপ আৰু এটা ললো গোল এটা ললো এতিয়া দেখিছেনে এইটো ওপৰত আছে এইটো তলত আছে হয়নে এতিয়া আমি কি কৰিব পাৰো ক'ত আছে পেজ লেআউটত এইটো ব্ৰিং ফৰৱাৰ্ড সেন্ড বেকৱাৰ্ড এটা সেন্ড বেকৱাৰ্ড যদি কৰি দিও চাব এইটোৰ তলফালে গলকে দেখিছেনে তো এইকেইটা তেনেকৈ ইউজ কৰা হয় পেজ লেআউটত এইখিনি থাকিলে এলাইন আছে ৰোটেট আছে এইকেইটা সব ইউজ কৰি চাব আপোনালোকে ঠিক আছে নেক্সট আছে ফৰ্মুলা এতিয়া কেনেকৈ লিখিম কি কৰিম হেখিনি আমি বহুত ইম্পৰ্টেন্ট সব সকলো পৰীক্ষাৰ কাৰণে ফৰ্মুলা বিলাক ইম্পৰ্টেন্ট নেক্সট স্টেপটো হল ফৰ্মুলা এই ফৰ্মুলাত আমি কি কৰিব পাৰো ফৰ্মুলা লিখিব পাৰো হিসাব বিলাক কৰিব পাৰো এতিয়া হিসাব বিলাক কৰিবলৈ কি হ'ব আমাৰ দুটা বস্তু আছে এটা হল আৰু এটা হল ফৰ্মুলা আৰু ফাংচন দুটা বস্তু আছে ঠিক আছে এতিয়া ফৰ্মুলা আৰু ফাংচনৰ মাজত ডিফাৰেন্সটো কি হয় ধৰি লওক আমি এই সংখ্যা তিনটা যোগ কৰিব লাগে এই সংখ্যা তিনটা যোগ কৰিবলৈ আমি কি লিখিব পাৰো ইকুৱেল এতিয়া এটা কথা মন কৰিব এক্সেলত ফৰ্মুলা হওক বা ফাংচন হওক সদায় ইকুৱেল সাইনটো দিয়ে আৰম্ভ হ'ব ঠিক আছে ইকুৱেল সাইনটো লিখিলো এতিয়া আমি কি কৰিব পাৰো এই তিনটা সংখ্যা আমি যোগ কৰি দিব পাৰো 70 প্লাস 76 প্লাস 86 এন্টাৰ 232
আনসাৰটো আমাৰ 232 ইয়াতে ফৰ্মুলাটো লিখা আছে কেনেকৈ লিখিছো আমি হেটো লিখা আছে কি সংখ্যা যোগ কৰিলো হেটো লিখা আছে ইয়াতে আমাৰ টোটালটো দিয়া আছে ঠিক আছে এতিয়া লিখিব পাৰো আমি কি ইকুৱেল বুলি লিখিলো ইকুৱেল বুলি লিখি এটাই আমি কি কৰিব পাৰো এই ঘৰকিটাৰ নামকিটা দি দিব পাৰো এই ঘৰকিটাৰ নামকিটা কি হয় এফালৰ ঘৰটোৰ নাম C5 হয়নে নহয় C5 গতিকে C5 লিখিলো প্লাস কি লিখিম আমি D5 প্লাস E5 এতিয়া এই তিনটা ঘৰ যোগ কৰি দিম এন্টাৰ মাৰি দিলো আহি গল দেখিছে নেক্সট এতিয়া আমি ফাংশন ইউজ কৰি পিনে এটো যোগ কৰি চাও এটো দেখিছে এটো কেনেকৈ লিখিলো আমি C5 D5 E5 এইকিটা এনেকে লিখাতকে এনেকে লিখিলে কি সুবিধা হয় মই হেতু জনাম আপোনালোকক কিন্তু প্ৰথমতে আমি চাই লওঁ ফাংশন ইউজ কৰি কেনেকৈ আমি বনাব পাৰো এটো একেটা বস্তুকে ইকুৱেল সাইন দিলো এতিয়া আমি লিখিম সাম বুলি লিখিলো ব্ৰেকেট আৰম্ভ কৰিলো এটো ফাৰ্স্ট ব্ৰেকেটটো আৰম্ভ কৰি আমি কি কৰিলো C আমাৰ কিমান আছিলে C5 হয়নে নহয় C5 কমা D5 কমা E5 ঠিক আছে ব্ৰেকেটটো ক্লোজ কৰিলো এন্টাৰ মাৰিলো দেখিছে একেটা আনসাৰ ওলাইছে কেনেকৈ লিখিছো দেখিছে ইকুৱেল টু সাম C5 কমা D5 কমা E5 এনেকুৱা ধৰণে লিখি দিছো এটো নিলিখি আমি আৰু এটা ভাগে লিখিব পাৰো কেনেকৈ লিখিব পাৰো ইকুৱেল সাম ব্ৰেকেটটো আৰম্ভ কৰিলো C5 colon E5 ইয়াৰ মাজৰ ডিফাৰেন্সটো কি হয় গম পাইছে নে আনসাৰ একেটা ওলাইছে হয়নে নহয় তো ইয়াৰ মাজৰ ডিফাৰেন্সটো কি এটো আৰু এটো মাজৰ ডিফাৰেন্সটো কি ইয়াতে আমি প্ৰত্যেকটো ঘৰৰ নাম লিখি দিছিলো ইয়াতে কি কৰিলো আমি প্ৰথম ঘৰটো আৰু লাষ্টৰ ঘৰটো মানে ৰেঞ্জটো লিখিছো যে C5 ৰ পৰা E5 লৈকে যিমান কিটা ভ্যালু আছে গোটেই কিটা আমি যোগ কৰিব লাগে হে বুলি লিখি দিছো হয়নে তো এনেকৈ আমি ফৰ্মুলা আৰু ফাংশন লিখিব পাৰো ডিফাৰেন্সটো গম পালে ফৰ্মুলাৰ কি থাকে ডাইৰেক্টলি আমি যোগ বা বিয়োগ বা যিকোনো এৰিথমেটিক অপাৰেটৰ ইউজ কৰি পিনে আমি অংক কিছুমান কৰিব পাৰো নৰ্মাল যেনেকৈ আমি অংক কৰো তো তেনেকৈ অংক কৰিব পাৰো ক্যালকুলেটৰত যেনেকৈ কৰো ঠিক তেনেকৈ ইয়াতো কৰিব পাৰো নেক্সট আমি কি কৰিব পাৰো কিছুমান ফাংশন ইউজ কৰিব পাৰো যেনেকৈ সাম বুলি লিখিলে মানে আমি প্লাস সাইন বিলাক বা অপাৰেটৰস বিলাক আমি দিবই নালাগে ডাইৰেক্টলি সাম বুলি লিখি ব্ৰেকেটৰ ভিতৰত হে ভ্যালু কিটা লিখি দিলে হৈ গল ঠিক আছে তেনেকৈ আমি ফৰ্মুলা আৰু ফাংশন বিলাক ইউজ কৰিব পাৰো এতিয়া এখিনি আমি ডিলিট কৰি লওঁ এখিনি ডিলিট কৰিবলৈ আমি কি কৰিম ডিলিট সুইচটো দবাই দিলো সিলেক্ট কৰিলো এতিয়া ইয়াতে আমাৰ ইয়াৰ টোটাল মাৰ্কসটো বনাই দিও টোটাল বুলি লিখি ললো টোটাল বুলি লিখি লোৱাৰ পিছত এতিয়া ইয়াতে আমাৰ টোটাল বিলাক আহিব লাগে তো কেনেকৈ আহিব চাওক আমি কি কৈছিলো ইকুৱেল সাম বুলি লিখিব পাৰো সাম বুলি লিখি ব্ৰেকেটটো আৰম্ভ কৰি আমি কি কৰিব পাৰো C5 colon E5 হয়নে C5 ৰ পৰা E5 লৈকে এন্টাৰ মাৰি দিলো তো ইয়াতে আমাৰ টোটালটো ওলাই গৈছে এতিয়া আগতে কৈছিলো যে ফৰ্মুলা এটা কপি কৰিবলৈ কি কৰিব লাগিব আমি এই তলত থকা এই স্কয়াৰটো দেখিছে স্কয়াৰটো যেতিয়া পইন্টাৰটো লৈ যাও তেতিয়া আমাৰ কি হৈ যাব পইন্টাৰটো প্লাস চিনটো পাতলা হৈ যাব পাতলা প্লাস চিনটোত আমি ধৰি টানি দিব লাগিব যিডখৰলৈকে আমি কপি কৰিব লাগে তো এনেকৈ কপি কৰিলো দেখিছে নে টোটাল কেটা ডাইৰেক্টলি ওলাই গৈছে ইয়াতে চাব ফৰ্মুলাটো কেনেকৈ লিখা আছে C5 to E5 বুলি লিখা আছে ইয়াতে কি বুলি লিখা আছে C6 to E6 বুলি লিখা আছে ইয়াতে কি লিখা আছে C7 to E7 মানে ফৰ্মুলা কিটা কপি হৈ গল ঠিক আছে তো আমি এই ঘৰটো লৈ লওঁ ইয়াতে মাৰ্জ কৰি দিও যাতে দেখা ধুনিয়া হৈ যায় মাৰ্জিন সেন্টাৰ কৰি দিলো ঠিক আছে তো এইকিটাত আমি দি দিও কি বাউন্ডাৰিজ হয়নে নহয় বৰ্ডাৰ্স তো বৰ্ডাৰটো দি দিলো তো এইখন টেবুল আমাৰ ধুনিয়াকে বনি গল এতিয়া ধৰি লওক আৰু পাৰ্সেন্টেজ উলিয়াব লাগে পাৰ্সেন্টেজ উলিয়াবলৈ কেনেকৈ কৰিম পাৰ্সেন্টেজ উলিয়াবলৈ আমি এভাৰেজটো ল'ব পাৰো নহলে বা পাৰ্সেন্টেজৰ ফৰ্মুলা এটা ডাইৰেক্ট লিখি দিব পাৰো ঠিক আছে ফৰ্মুলা এটা লাষ্ট লিখি চাও তাৰ পিছত বাকি বিলাক আমি কাম কৰিম ওকে ফৰ্মুলা এটা লিখিবলৈ কেনেকৈ কৰিম আমি ইয়াতে পাৰ্সেন্টেজ উলিয়াব লাগে ধৰি লওক ইকুৱেল সাইনটো লিখিলো টোটালটো আমাৰ ক'ত আছে F5 ৰ টোটালটো আছে নহয় জানো টোটালটো F5 ত আছে তো F5 divided by ইয়াতে divided by symbolটো আকৌ আগফালৰ এনেকে আগফালে হাউলি থকা স্ল্যাশ ডাল মানে ফ্ৰন্ট স্ল্যাশ বুলি কয় এডাল ফ্ৰন্ট স্ল্যাশ F5 divided by কিমান হ'ব কিমানৰ ভিতৰত আমাৰ তিনটা সাবজেক্ট কিমান আছিল 300 আছিল নহয় জানো 300 ৰ ভিতৰত আছিল তো ইনটু কৰিবলৈ আমি কি কৰিব লাগিব ষ্টাৰ সাইনটো ল'ব লাগিব ঠিক আছে ষ্টাৰ সাইনটো লৈ 100
মানে F5 divided by 300 into 100 এণ্টাৰ মাৰি দিলোঁ 77.33% ওলালে এটোকে আমি কপি কৰি দিওঁ দেখিছেনে এজনৰ 80 এজনৰ 75 ওকে তো এতিয়া আমি কি কৰিব পাৰো এটো পাৰ্সেন্টেজ বুলি লিখি লৈছো কেনেকে পাৰ্সেন্টেজটো উলিয়ালে দেখিলে ফৰ্মুলাটো কেনেকে লিখিলো নেক্সট আপোনালোকে ফৰ্মুলা বিলাক এনেকৈ ইউজ কৰিব পাৰে ধৰি লওক এই সাবজেক্ট কিটা কিমান হৈছে টোটাল কিটা যোগ কৰিব লাগে কি কৰিলো আমি সিলেক্ট কৰিলো সিলেক্ট কৰি ইয়াতে গলো ফৰ্মুলাত গৈ যেটো লাগে সাম কৰিব লাগে বা এভাৰেজ কৰিব লাগে বা কাউন্ট নাম্বাৰ মিন ম্যাক্স যি লাগে ধৰি লওক সাম কৰিব লাগে সামত ক্লিক কৰিলো তো ইয়াতে সামটো আহি গল দেখিছেনে ওকে এই তিনটাৰ যোগফলটো এটো ইয়াতে যদি ক্লিক কৰি চাব C5 ৰ পৰা C7 লৈকে যোগ কৰিছে ওকে ঠিক তেনেকৈ আমি কৰিব পাৰো এতিয়া ধৰি লওক আমাক কি লাগে মিনিমামটো লাগে এই তিনটা সিলেক্ট কৰিলো সিলেক্ট কৰি ইয়াৰে আটাইতকৈ মিনিমামটো কোনটো মিনত ক্লিক কৰিলো তো আটাইতকৈ মিনিমামটো 56 ঠিক তেনেকৈ আমি ম্যাক্সিমাম লব পাৰো এটো সিলেক্ট কৰিলো ধৰি লওক সিলেক্ট কৰি পিনে ইয়াতে গৈ পিনে আমি কি ম্যাক্স ক্লিক কৰিলো তো ইয়াতে ম্যাক্সিমামটো 94 তো তেনেকৈ আমি ফৰ্মুলা আৰু ফাংচন বিলাক ইউজ কৰিব পাৰি ইয়াতে আৰু বেলেগ বহুত ধৰণৰ ফৰ্মুলা আৰু ফাংচনছ আছে বেসিক্যালি ফাংচনছ বেলেগ ধৰণৰ ধেৰ আছে আপোনালোকে এইবিলাক এক্সপ্লোৰ কৰি চাব এতিয়া নেক্সট আমি চাও ডাটা টাইপটোত কি আছে এতিয়া সৰ্ট আছে ফিল্টাৰ আছে এইখিনি ঠিক আছে এতিয়া আমি এই তিনটা ৰোল নম্বৰ ললো বা ৰোল নম্বৰ কিটা এনেকৈ ললো ওকে লৈ পিনে আমি কি কৰিছো ফিল্টাৰ ক্লিক কৰিলো ফিল্টাৰ ক্লিক কৰোতে কি আহিলে কিবা আহিলে নে এটো চাওক ৰোল নম্বৰ 1 2 3 এনেকৈ আহিছে হয়নে তো ইয়াতে আমি সিলেক্ট অলটো নাইকিয়া কৰিলো ৰোল নম্বৰ 1 ৰ কাৰণে ললো ওকে তো অকল ৰোল নম্বৰ 1 ৰ টো দেখাই আছে দেখিছেনে কেনেকৈ ফিল্টাৰ কৰিলো আমি অকল ৰোল নম্বৰ 1 ৰ টো বুলে চাও তো ৰোল নম্বৰ 1 টো ইয়াত ক্লিক কৰিলো ইয়াতে গৈ পিনে আমি ৰোল নম্বৰ 1 আৰু 2 লাগে বুলে আমাক তো ওকে টো ক্লিক কৰিলো ৰোল নম্বৰ 1 আৰু 2 আহিলে সিলেক্ট অল কৰিলো তো সবৰে আহি গল হয়নে তো তেনেকৈ আমি ফিল্টাৰটো ইউজ কৰিব পাৰো সৰ্ট কেনেকৈ কৰিব পাৰো এতিয়া হলে ধৰি লওক আমি টোটাল এটো সৰ্ট কৰি দিম sort expand the selection continue with selection ধৰি লওক expand the selection কৰি দিলো cell values কিহে দি এতিয়া আমি কোনটো cell F5 ৰ পৰা F7 লৈকে F5 to F7 sort by percentage ৰ মতে smallest to largest বা largest to smallest ওকে কৰি দিলো এতিয়া ধৰি লওক আটাইতকৈ ডাঙৰ বেছি যাৰ আহিছে তো হেমতে আহিছে দেখিছেনে এতিয়া পাৰ্সেন্টেজ আটাইতকৈ বেছি যাৰ তাৰটো ওপৰত আহিছে নেক্সট এনেকৈ কৈ পিনে আমি কি কৰিলো সৰ্ট কৰিব পাৰো এলফাবেটিক্যালি সৰ্ট কৰিব পাৰো নাম্বাৰ ওয়াইজও আমি সৰ্ট কৰিব পাৰো এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰ তো হেখিনিয়ে কোৱা হয় আমাৰ সৰ্টিং ওকে নেক্সট আছে আমাৰ ৰিভিউ টেবত আপোনালোকে বৰ বিশেষ কৰিবলগীয়া একো নাই ভিউত আছে ভিউত চাব পাৰে কোনবিলাক ইউজ এইবিলাক সব অপশনছ বিলাক আপোনালোকে এবাৰ ইউজ কৰি চাব হেল্প এক্ৰোবেট এইখিনি আছিল বেসিক্যালি আমাৰ এক্সেলত শিকিবলগীয়া বেসিক পাৰ্ট গুটেখিনি লগতে আমাৰ যি পাইভট টেবুল আছে পাইভট টেবুলটো আমি বেলেগ এটা ভিডিওৰ সহায়ত ডিসকাস কৰিম এইখিনি বস্তু আৰু কিবা থাকি গলে আপোনালোকে জনাব কিবা শিকিবলগীয়া থাকিলে আপোনালোকে জনাব এডিআৰই বা অন্যান্য যিকোনো পৰীক্ষাত অহা কোৱেশ্চন বিলাক পিৱাইকিউ বিলাক আমি নেক্সট ভিডিও কিছুমানত ডিসকাস কৰিম গতিকে ভিডিওটো লাইক কৰিব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু বেল বাটনটো দবাই দিব যাতে নতুন কিবা এটা ভিডিও আপলোড হলে আপোনালোকে নটিফিকেশনটো পায় আৰু চাব পাৰে তেনেহলে আজিলৈ আহো ধন্যবাদ